So hello. So আমি এটা শুটিংত আছো আমি এটা শুটিং ষ্টাৰ্ট কৰিম আমাৰ কেমেৰা পাৰ্চন দেবুদা আছে সো ইয়াতে আমাৰ অলপ পিছত শুটিং হ'ব আৰু আপোনালোকে মোৰ যিটো ইউটিউব চেনেল যদি চাই আছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব আৰু কি কৰিব বেল আইকনটো দবাই দিব এনিৱেজ আমি এখন ৱেব ছিৰিজ কৰি আছো প্ৰাগ প্লেৰ কাৰণে যিটো নেকি মই এক ছেকেণ্ড প্ৰাগ প্লেৰ কাৰণে মই এটা গা ধুই অহাৰ এটা চিন আছে মোৰ কোৱাৰ্টিষ্টৰ লগত চ' এনেকৈ লাইটবোৰ সোমোৱাই আছে বিভিন্ন ধৰণৰ লাইট চ' মায়াজাল বুলি এখন আমি ৱেব ছিৰিজ কৰি আছোঁ ইয়াৰ আগতেও কৰিছিলোঁ 4টা এপিছড প্ৰাগ প্লে বুলি এটা এপ আছে তাতে ৱেব ছিৰিজবোৰ আহিব ধুনীয়া ধুনীয়া আপোনালোকে চাব আমাক মৰম দিব আশীৰ্বাদ কৰিব ইয়াৰ ৰিমোট ক'ত আছে এতিয়া টিভিটো লগাব লাগিব চ' দেৱতাই ৰিমোট বিচাৰি আছে বলক আমি এতিয়া আমাৰ অভিনেত্ৰীৰ সৈতে কথা পাতোঁ এয়া আমাৰ অভিলাষা বহি আছে শ্বুটিঙৰ কাৰণে ৰেডি হয় আমাৰ এক্টৰ উইথ ডাইৰেক্টৰ আমাৰ সীমান্ত আছে আমাৰ মেকআপ আৰ্টিষ্ট চিমি আছে চলো আমি চিমিৰ লগত কথা পাতোঁ চলো চিমি কি খবৰ বহুত বেয়া মোৰ খবৰ কিয় ইমান লাজ কৰিছা যে চিমি ক'ত পলাইছা তুমি চিমি পলাইছে চিমি পলাইছে চিমি পলাইছে চিমি পলাইছে আছে চিমি পলাইছে চিমি পলাইছে চিমি ক'ত পলাইছা বাৰু যি নহওক আমাৰ আৰু দুটা কেমেৰা ৰেডি হৈ আছে চ' মই দেখুৱাই দিওঁ কেমেৰাকেইটা আৰু বাকীখিনি মই পিছত দেখুৱাম যদি আপোনালোকে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ঠাইলৈ আপোনালোকক লৈ যাম